হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই গামোচা চেনেল। আজি এতিয়া মই যাই আছোঁ দাৰাগাঁৱত। দাৰাগাঁও ধুনীয়া জেগা। মই এতিয়া যাই আছোঁ বৰমাৰ পৰা চিধা মচলপুৰ হৈ এনেকৈ দাৰাগাঁও। চ' আহকচোন চাওঁ ভিডিঅ'টো, কিমান মজা লাগিব গা ধুই আজি, আৰু ইমান গৰম। চ' তাত ঠাণ্ডা ঠাণ্ডা পানী দি গা ধোৱাৰ মজাই বেলেগ। চ' ফাইনেলি আমি এনেকৈ বাইকেদি যাই আছোঁ। বহুতে মজা ভিউ, ভিলেজ এৰিয়াত চাব লগা ভিউ। চ' মজা লাগছে আহি, চাই থাককচোন। চ' ফাইনেলি আগত গেট আছে, তাতে এখন বাইকত 50 টকাকৈ টিকেট কাটিব লাগে। চ' টিকেটটো এতিয়া আমি কাটি গুচি যাম ভিতৰত দাৰাগাঁৱত। এতিয়া টিকেটটো ল'লোঁ আৰু ফাইনেলি আমি এতিয়া গুচি যাম। এইখনে হৈছে দাৰাগাঁৱৰ গেট। চ' লৈ আমি গুচি যাম দাৰাগাঁও। চ' মজাই লাগিব। টিকেট কাউণ্টাৰ। চ' ফাইনেলি লৈ যাই আছোঁ। চ' সেইখনে হৈছে মস্ত দাৰাগাঁৱৰ ভিউজ। চ' এতিয়া আমি তললৈ নামি আছোঁ। নামি গোটেইখিনি সম্পূৰ্ণ ভিডিঅ' দেখুৱাম, আপোনালোকে চাই থাকক দাৰাগাঁৱৰ পিকনিক প্লেচ কেনেকুৱা।
গা ধুব যাওঁ চাওকচোন আপোনালোকে গা ধুই বহুতে মজা লাগছে কিন্তু ঠাণ্ডা ঠাণ্ডা পানী কি মজা একদম মানে ঠাণ্ডা পানী মই এতিয়া বৰ্তমান গায়ে ধুই আছোঁ মজাই বেলেগ কি মজা পুৰা মাথা চাথা পুৰা একদম মানে একদম হালে কি চাবা মজাই বেলেগ আৰু আপোনালোকে যদি আহিব বিচাৰিছে দাৰাগাঁৱত তেনেকৈ গা ধুবলৈ কি বোলে আহি যাওক গৰমৰ বতৰ গা ধুই মজাই লাগিব আৰু সকলোৱে গা ধুই আছে চাওকচোন আপোনালোকে কি আমেজ লৈ সকলোৱে গা ধুই আছে একদম পানীৰ ধাৰত যেন উটুৱাই লৈ যাব সেনেকুৱা মজাই বেলেগ আহক আপোনালোকে চাই থাকক लाइफ में पहला बार इतना मजा लगा है अरे यार क्या यार इतना मजा लगा है यार लाइफ में पहला बार इतना मजा है क्या आसमान में हुआ और किधर हुआ मजा लगा है यार ओ माय गॉड क्या कार में पानी देखो यार ये मेरा यार देखो यार पूरा मजा ले रहा है यार जरूर सब्सक्राइब करना আমি এনেকৈ আজি মানে বহুত ফূৰ্তি লাগিছে
কচুপাতৰ পানী বুলি কয় জীৱন জানানে তুমি এনে নাই জীৱন জানানে কচুপাতৰ এটা দোকানবিলাক আছে দোকানবিলাক অলপ দেখুৱাব চেষ্টা কৰিম দোকানবিলাক আপোনালোকে চাব ইয়াতে গাহৰি চাহৰি মদ তদ কিবাখিনি পায় আৰু আপোনালোকে আহিলে খাব পাৰিব আৰু এনজয় কৰিব পাৰে আমি এতিয়া নাখাওঁ দিয়কচোন আমি মানে আহি আৰু গা চা ধুই এতিয়া অলপ দোকানবিলাক দেখুৱাব চেষ্টা কৰিছোঁ চাওক আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো বনালোঁ আৰু গাও ধুলোঁ এইটোৱে হৈছে দাৰাগাঁৱৰ য'ত নিজৰা আছে এইটোৱে হৈছে আৰু গাড়ীখনো ধুনীয়াকৈ চাফা চুফা কৰি ল'লোঁ আৰু কি কয় বোলে ব্লগটো চাব সম্পূৰ্ণ ব্লগটো মই দিম বাৰু ভিডিঅ'টো এডিটিং কৰি আপোনালোকে চাব আৰু জৰুৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি